এই মুহূৰ্তত আমি দিব লৈছো এক ভয়ংকৰ খবৰ। এতিয়াও শেষ হোৱা নাই বাগজানবাসীৰ বিপদ। বাগজান বিজিআৰ অইল খাদৰ পৰা অহৰহভাৱে নিৰ্গত হৈ আছে তেল। আজি বাগজানবাসীৰ খেতি পথাৰত অগ্নিকাণ্ড। নিজে নিজে জ্বলি উঠিছে পথাৰসমূহ। নামি আহিছে মাগুৰী বিললৈ ভাবুকি। তিনিচুকীয়াৰ বাগজানত পুনৰ এক ভয়ংকৰ কাণ্ড আজি সৃষ্টি হ'ল। এতিয়া প্ৰায় এঘণ্টাৰ অতিক্ৰম কৰিলে এই ভয়ংকৰ কাণ্ডই, ভয়ংকৰ এটি অগ্নিকাণ্ড। যোৱা ২৭ মে' তাৰিখে যি বাগজান বিজিআৰ ৫ নং অইল খাদত যি ঘটনা সংঘটিত হৈছিল, সেই ঘটনাৰ অন্তৰালত আজি পুনৰ এক ভয়ংকৰ কাণ্ডই আজি বাগজানবাসীৰ লগতে সমগ্ৰ তিনিচুকীয়াবাসীক মৰ্মাহত কৰিছে। আমি উপস্থিত আছোঁ বাগজান গাঁৱৰ খেতিপথাৰত। বৰ্তমানলৈকে এঘণ্টাৰ ওপৰত অতিক্ৰম কৰাৰ পিছতো অইল ইণ্ডিয়া লিমিটেড তথা অসম ভাৰত চৰকাৰে কোনো ধৰণৰ জুই নিৰ্বাপন অগ্নিকাণ্ড ৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা হোৱা নাই। ই অতি দুৰ্ভাগ্যজনক কথা হৈ পৰিছে। এয়া বাগজান খেতিপথাৰত সৃষ্টি হৈ আছে ইয়াৰ অগ্নিকাণ্ড। যোৱা ২৭ মে' তাৰিখে অহৰহভাৱে গেছ তেল কণ্ডেনছেট নিৰ্গত হৈ তাৰে অন্তৰালত আজি পুনৰ এক ভয়ংকৰ প্ৰতিচ্ছবি ইয়াৰ সৃষ্টি হৈছে বাগজান খেতিপথাৰত। আন এটা লক্ষণীয় কথা এয়ে যে বাগজান গাঁৱৰ যি অগ্নিকাণ্ড, বাগজান খেতিপথাৰৰ যি অগ্নিকাণ্ড, এই অগ্নিকাণ্ড এতিয়া দাঁতিকাষৰীয়া গাতে লাগি থকা যি মাগুৰী মতাপুং বিল, পৃথিৱী বিখ্যাত মাগুৰী মতাপুং বিললৈ এতিয়া কঢ়িয়াই আনিছে অযুত ভাবুকি। শেষ কৰাৰ যি মাগুৰী বিল শেষ কৰাৰ যি পণ, সেই পণ ইতিমধ্যে ৰচনা হৈছে। আৰু যদিহে এনেদৰে জ্বলি থাকিবলৈ হয় তেতিয়াহ'লে আধা ঘণ্টা হয়তো নালাগিব পাৰে সমগ্ৰ খেতিপথাৰ লগতে মাগুৰী বিল শেষ হ'বলৈ, ধ্বংস হ'বলৈ। In the quest of truths and facts, to disseminate the logic and discard the propaganda, we don't sit back, we don't compromise. One region, one voice, the Northeast Voice, Ahom.